Question: What are the colors of the 5 rings on the Olympic flag? Olympic flagot 5টা ৰিঙৰ কালাৰবোৰ কি কি? ইয়াৰ এনসাৰটো হ'ল red, black, green, blue আৰু yellow. Question: What sports are new to the Olympics in year 2020? 2020 চনত টকিঅ' অলিম্পিকত নতুন গেম কি কি অন্তৰ্ভুক্ত কৰিছিল? এনসাৰ: স্কেটবোৰ্ডিং, সাৰ্ফিং, কাৰাটে and sports climbing. How many gold medals are up from grabs in 2020 Tokyo? টকিঅ' অলিম্পিকৰ গোল্ড মেডেলৰ সংখ্যা কিমানটা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 339টা। How many medals did Great Britain win in Rio 2016? ৰিঅ' অলিম্পিকত গ্ৰেট ব্ৰিটেনে কিমানটা মেডেল জয় কৰিছিল? ইয়াৰ এনসাৰটো হ'ল 27। Question: What do the 5 rings on the Olympic flag represent? অলিম্পিক ফ্লেগত 5টা ৰিঙে কি ৰিপ্ৰেজেণ্ট কৰে? এনসাৰ: the 5 continents. 5খন মহাদেশ: এছিয়া, আফ্ৰিকা, the Americas, Europe and Oceania. In which of the Olympic Games did the torch rally start for the first time? কোনটো অলিম্পিকত টৰ্চ ৰেলী প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিল? ইয়াৰ এনসাৰটো হ'ল বাৰ্লিন গেম 1936ত। Which gold medal winning swimmer was also famous for portraying Tarzan in a series of films? কোনজন গোল্ড মেডেল উইনিং সুইমাৰ ফেমাছ ফৰ টাৰ্জেনৰ ফিল্ম কৰাৰ বাবে? এনসাৰ হ'ল জনি উইচমুলাৰ। Question: Who is the youngest ever recorded athlete to participate in the Olympics and how old were they? কোনজন অলিম্পিক খেলুৱৈ আটাইতকৈ সৰু এতিয়ালৈকে অলিম্পিকত যোগদান কৰা আৰু কিমান বছৰ তেওঁৰ? এনসাৰ: ডিমিত্ৰয়ছ লণ্ড্ৰেছ, a 10-year-old gymnast who participated in Athens in 1896. ডিমিত্ৰাইছ লণ্ড্ৰেছ নামৰ 10 বছৰ জিমনাষ্টজনে এথেন্স অলিম্পিকত 1896ত পাৰ্টিচিপেট কৰিছিল। Question: Which American athlete holds the record of winning the most Olympic medals? কোনজন আমেৰিকান খেলুৱৈয়ে ৱৰ্ল্ড ৰেকৰ্ড কৰি থৈ দিছে অলিম্পিকত বেছি পদক জয় কৰি? এনসাৰটো হ'ল মাইকেল ফিলিপছ। Question: Who is the most decorated female Olympian ever? এটা অলিম্পিকত সবচেয়ে বেছি পদক জয় কৰা মহিলাগৰাকী কোন? এনসাৰ: এলিছন ফেলিক্স with 9 medals. Question: Which sports is making a comeback this year 2020 after being pulled from the 2012 and 2016 Olympic Games? কোনটো গেম 2012 আৰু 2016 চনৰ পিছত কামবেক কৰিছে 2020 টকিঅ' অলিম্পিকত? ইয়াৰ এনসাৰটো হ'ল বেছবল। 12-year-old হেন জাজা is said to be the youngest Olympic athlete to compete in Tokyo, but which sports? 12 বছৰীয়া হেন জাজাই কোনটো গেম টকিঅ' অলিম্পিকত খেলিছিল? এনসাৰটো হ'ল টেবুল টেনিছ। Question: Who is the Britain's youngest Olympian at this year 2020 টকিঅ' অলিম্পিকত? ব্ৰিটেইনৰ আটাইতকৈ সৰু অলিম্পিয়ানজন কোন টকিঅ' অলিম্পিকত? এনসাৰটো হ'ল 13 years old স্কাই ব্ৰাউন স্কেটবোৰ্ডিং। ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি যাব নাপাহৰিব।